ইউজ কাৰ ডিলাৰবোৰৰ ওপৰত GST এপ্লিকেবল হয়। ৰিচেণ্টলি GSTত কিছুমান চেঞ্জেছ আহিছে। সেই চেঞ্জেছবোৰৰ পৰা ইউজ কাৰ ডিলাৰৰ ওপৰত কি প্ৰভাৱ পৰিব, বা যিসকল গ্ৰাহকে ইউজ কাৰ ডিলাৰৰ পৰা গাড়ী কিনিব বিচাৰিছে তেওঁলোকৰ ওপৰত কি প্ৰভাৱ পৰিব। যদি আপুনি গাড়ী ডাইৰেক্টলি চেল কৰিব বিচাৰিছে উইদাউট দি ইউজ অফ এনি ইউজ কাৰ ডিলাৰ, তেতিয়া আপোনাৰ ওপৰত কি প্ৰভাৱ পৰিব জানিব এই ভিডিঅ'টোতে। আপুনি যেতিয়া নতুনকৈ এখন গাড়ী কিনিবলৈ যায় শ্ব'ৰুমৰ পৰা, তেতিয়া সেই গাড়ীখনৰ যিটো দাম, সেই গোটেই দামটোৰ ওপৰত GST এপ্লিকেবল হয়। আৰু GST ৰেটটো ডিপেণ্ড কৰে গাড়ীখনৰ ফুৱেল টাইপটো কি হয়, গাড়ীখনৰ ইঞ্জিন কেপাচিটি কিমান, আৰু গাড়ীখনৰ ডাইমেনশ্যন কিমান। কিন্তু ইউজ কাৰ ডিলাৰৰ পৰা যেতিয়া গাড়ী এখন কিনিবলৈ যায়, তেতিয়াও ইঞ্জিন কেপাচিটি, ডাইমেনশ্যন আৰু ফুৱেল টাইপটোৰ ওপৰত বেচিছ কৰি আপোনাৰ এপ্লিকেবল GST ৰেটৰ ওপৰত GST চাৰ্জ কৰা গৈছে। আৰু সেই GST ৰেট 5%ৰ পৰা 28%লৈকে থাকে। কিন্তু এতিয়া ৰিচেণ্টলি চেঞ্জেছৰ মতে যিমানবোৰ GST ৰেট আছে, সেইবোৰ GST ৰেট ইঞ্জিন কেপাচিটি মতে ভাগ নকৰি ইউনিফাইড ৰেট এটা ফিক্স কৰা গৈছে, যিটো হ'ল 18%। মানে এতিয়া যিখন ইউজ কাৰ 5%ত আগতে বেচা হৈছিলে, সেইখন 18%ত বেচিব, বা 12%ত যিখন বেচা হৈছিলে সেইখন 18%ত বেচিব লাগিব, আৰু বা যিখন গাড়ী 28%ত বেচা হৈছিলে সেইখন এতিয়া 18%ত বেচিব লাগিব। যেতিয়া নতুনকৈ এখন গাড়ী কিনিবলৈ যায় কাৰ ডিলাৰৰ পৰা, তেতিয়া আপোনাৰ গোটেই গাড়ীখনৰ ওপৰত GST চাৰ্জ হয়। কিন্তু ইউজ কাৰ ডিলাৰৰ পৰা যেতিয়া এখন গাড়ী কিনিবলৈ যায়, তেতিয়া ইউজ কাৰ ডিলাৰৰ যিটো প্ৰফিট মাৰ্জিন, সেইটোৰ ওপৰতহে GST চাৰ্জেছ হয়। এটা ইউজ কাৰ ডিলাৰে যেতিয়া গাড়ী এখন চেল কৰিব, সেই গাড়ীখন চেল কৰাৰ আগত অবভিয়াছলি সেই গাড়ীখন এজন অ'নাৰৰ পৰা গাড়ীখন কিনিব লাগিব। তেতিয়া সেই গাড়ীখন যিটো দামত কিনিছে, সেই গাড়ীখন কিনাৰ পিছত যিটো দামত বেচিছে, তাৰ যিটো ডিফাৰেঞ্চ এমাউণ্ট, যিটো প্ৰফিট মাৰ্জিন আছে, সেইটোৰ ওপৰতহে GSTটো এপ্লিকেবল হয়। মানে নতুনকৈ এখন শ্ব'ৰুমৰ পৰা কিনিলে গোটেই গাড়ীখনৰ ওপৰত GST চাৰ্জেছ হয়, কিন্তু ইউজ কাৰ ডিলাৰৰ পৰা যদি এখন গাড়ী কিনিবলৈ যায়, তেতিয়া ইউজ কাৰ ডিলাৰৰ যিটো প্ৰফিট মাৰ্জিন, সেইটোৰ ওপৰতহে GST এপ্লিকেবল হ'ব। এতিয়া ফৰ এক্সাম্পল, গাড়ী এখন ইউজ কাৰ ডিলাৰে এজন অ'নাৰৰ পৰা কিনিলে 5 lakhsত, সেই গাড়ীখন 6 lakhsত যেনিবা বেচিছে, তেতিয়া প্ৰফিট মাৰ্জিন হ'ল কিমান? 1 lakh। এই 1 lakhৰ ওপৰত 18% GST লাগিব, যিটো হ'ল 18,000 rupees বায়াৰজনে এক্সট্ৰাকৈ পে' কৰিব লাগিব। এতিয়া যিটো ইউজ কাৰৰ ওপৰত যিটো GST এপ্লিকেবল হয়, সেইটো একমাত্ৰ ৰেজিষ্টাৰ্ড ইউজ কাৰ ডিলাৰৰ ওপৰতহে এপ্লিকেবল হয়। মানে GST ৰেজিষ্ট্ৰেশ্যন যি ইউজ কাৰ ডিলাৰে লৈ থোৱা আছে, তেতিয়াহে এই GST ৰুলখিনি তেওঁলোকে ফ'ল' কৰিব লাগিব। আৰু সেই GST ৰেজিষ্টাৰ্ড ইউজ কাৰ ডিলাৰৰ পৰা যদি এখন গাড়ী কিনিবলৈ যায় এজন গ্ৰাহকে, তেতিয়া সেই GST এমাউণ্টটো সেই গ্ৰাহকজনে পে' কৰিব লাগিব গাড়ীখন কিনোতে। মানে হ'ল, আপুনি যদি GST ৰেজিষ্টাৰ নকৰা এটা ইউজ কাৰ ডিলাৰৰ পৰা যদি গাড়ী এখন কিনিবলৈ যায়, তেতিয়া GST ৰুলবোৰ তাত ফ'ল' নহয়। আৰু তেনেকুৱা এখন ডিলাৰৰ পৰা যদি আপুনি গাড়ী কিনিবলৈ যায়, তেতিয়া তাত কোনো ধৰণৰ GST এপ্লিকেবল নহয়। ঠিক তেনেকৈ যদি আপুনি নিজে গাড়ীখন বেচিছে উইদাউট ইউজ অফ এনি ইউজ কাৰ ডিলাৰ, মানে আপুনি ইউজ কাৰ ডিলাৰ সহায় নোহোৱাকৈ আপুনি ডাইৰেক্টলি যদি এজনক গাড়ীখন বেচিছে, তেতিয়াও GST এপ্লিকেবল নহয়। বা যদি আপুনি ডাইৰেক্টলি এখন গাড়ী সেই অ'নাৰজনৰ পৰা ডাইৰেক্টলি যদি লৈছে, তেতিয়াও আপুনি কোনো GST পে' কৰিবলগীয়া নহয়। এটা GST ৰেজিষ্টাৰ্ড ইউজ কাৰ ডিলাৰৰ ওপৰত যিটো ৰুল এপ্লাই কৰা হৈছে, সেইটো ৰুল কাৰ ডিলাৰবোৰৰ ওপৰতো ছেইম একেই ৰুল ফ'ল' কৰিব লাগিব। কাৰ ডিলাৰ মানে যিটো শ্ব'ৰুমৰ পৰা আপুনি নতুন গাড়ী কিনিবলৈ যায়, সেই শ্ব'ৰুমবোৰে পুৰণা গাড়ীও চেল কৰে, কাৰণ তেওঁলোকে প্ৰি অ'ন কাৰ্ছবিলাকৰ ওপৰত ডিলিং থাকে। তেনেকুৱা ডিলাৰবোৰৰ পৰাও যদি আপুনি গাড়ী কিনিবলৈ যায়, তেতিয়াও GST ৰুল এপ্লাই হয়, আৰু তাতো আপুনি GST পে' কৰিব লাগিব গাড়ীখন কিনোতে। কিন্তু ডিফাৰেঞ্চ এটাই থাকিব, নতুন গাড়ী এখন যদি কিনিবলৈ যায়, তেতিয়া গোটেই গাড়ী যিটো দাম হয় তাৰ ওপৰত GST চাৰ্জেছ এপ্লাই হয়। আৰু ছেকেণ্ড হেণ্ড গাড়ী এখন যদি কিনিবলৈ যায়, তেতিয়া অকল সেই কাৰ ডিলাৰৰ যিটো প্ৰফিট মাৰ্জিন হয়, সেইটোৰ ওপৰতহে GST এপ্লিকেবল হ'ব। চ' এইটোৱে GST ৰুল হয় ইউজ কাৰৰ ওপৰত। এই ৰুলটো আগৰ পৰাই আছিলে, এতিয়া মাত্ৰ GST ৰেটটো চেঞ্জ কৰা হৈছে। এইটো চেঞ্জৰ পৰা আপোনাৰ পইণ্ট অফ ভিউটো কি হয় সেইটো কমেণ্ট কৰি নিশ্চয় জনাব। মই আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব পাৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকুৱাবোৰ কণ্টেণ্ট চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই মাধুৰ্য শৰ্মা, ৱেলকামিং ইউ টু টেক্স এণ্ড বিজ টক।